নমস্কাৰ, এইখন হৈছে মাজুলী পৃথিৱী বিখ্যাত চামগুৰি সত্ৰৰ মেইন গেট আৰু মই বৰ্তমান আছো চামগুৰি সত্ৰত। মানে আজি আপোনালোকক দেখাম চামগুৰি সত্ৰৰ মুখা শিল্প। গতিকে বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। চলে খব কংস অনুচৰ অঘাসুৰ অকাসুৰ চলিলা ধেনুকাসুৰ চলে খব। মানে গাইজ, এতিয়া মই আছো মাজুলীত আৰু এতিয়া মাজুলীৰ ভণ্টিৰ লগত মই যাম আপোনালোকক চামগুৰি সত্ৰ দেখাবৰ কাৰণে। আৰু চামগুৰি সত্ৰ বুলিলেতো আপোনালোকে হয়তো জানেই যে মাজুলীৰ চামগুৰি সত্ৰ কিয় বিখ্যাত। গতিকে এতিয়া ভণ্টি আৰু মই দুইটাই যাম আপোনালোকক চামগুৰি সত্ৰ দেখাবৰ কাৰণে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া মানে ওলাই আহিছো চামগুৰি সত্ৰলৈ বুলি ভণ্টি আগে আগে গৈ আছে। আৰু আহি পালোহি এখন মানে পূব মাজুলী কলেজ বনগাঁৱত আছে আৰু ইয়াৰ চাইডেদিয়ে এইফালেদি যাব লাগিব চামগুৰি সত্ৰলৈ। আৰু এই কলেজৰ পৰা মাত্ৰ আধা কিলোমিটাৰমান আহি পিনি পাই গলোহি এইখন চামগুৰি সত্ৰৰ মেইন গেট। আপোনালোকৰ এতিয়া আমি আহি পাই গলোহি চামগুৰি সত্ৰ এখন গেট আগফালে আছে। আৰু আপোনালোকে যদি ইয়াত চাই তেতিয়া দেখিব আপোনালোকে ইয়াত চবফালে অকল মুখা মুখা মুখা। আৰু এই চামগুৰি সত্ৰখন আচলতে মুখাৰ কাৰণে মানে মুখা শিল্পৰ কাৰণে বহুত বেছিয়ে প্ৰসিদ্ধ। আপোনালোকে যদি কেতিয়াবা মাজুলীলৈ আহে বা মাজুলীৰ কথা ক'ৰবাত যদি পঢ়ে তেতিয়াহ'লে হয়তো এই চামগুৰি সত্ৰখনৰ কথা নিশ্চয় শুনিছে, য'ত মানে মুখা শিল্পৰ কাৰণে বহুত বেছি বিখ্যাত। আৰু ইয়াত আপোনালোকে যদি চাৰিওফালে চায় তেতিয়াহ'লে কেৱল মুখা আৰু মুখা। এই মুখাৰ কাৰণেই আচলতে এই চামগুৰি সত্ৰখন বিখ্যাত। আৰু ইয়াত যিসকল মানুহ আছে তেওঁলোকৰ পৰাও কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। আচলতে এই চামগুৰি সত্ৰখনৰ নামটো কিয় চামগুৰি সত্ৰ হ'ল বা ইয়াৰ যিবিলাক ইতিহাস, ইয়াতনো কিয় অকল এই মুখাৰ কাৰণে বিখ্যাত হ'ব লগা হ'ল, ইয়াত আচলতে কিনো আছিলে, কিহৰ কাৰণে এই এনেকুৱা হ'ল, সেই গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। গতিকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। আৰু এয়া চামগুৰি সত্ৰৰ আচলতে মোৰ লগত প্ৰভু আছে। প্ৰভুক কেইটামান কথা মই জানিবলৈ মানে প্ৰভুৰ পৰা চেষ্টা কৰিম। আচলতে এই সত্ৰখনক যে চামগুৰি সত্ৰ বুলি কোৱা হয়, কিয় কোৱা হয়নো? এইটো এটা আছে নাম। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। এই সত্ৰখন 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহন্য প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়া প্ৰথমজন সত্ৰাধিকাৰ আছিল চক্ৰপাণি আটা। এই চক্ৰপাণি আটাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল। এজোপা বৃহৎকে চাম গছ আছিলে, এই চাম গছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। এই চামগুৰি সত্ৰখন আচলতে মুখা শিল্পৰ কাৰণে গোটেই বিশ্ববিখ্যাত। বিশ্ববিখ্যাত কাৰণ এই মুখা শিল্পটো হ'ল আমাৰ গুৰুজনাৰ সৃষ্টি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নগাঁও জিলা বৰদোৱা থানত চিহ্ন যাত্ৰা ভাওনাৰ যোগেদি এই মুখা কলাটো তৈয়াৰ কৰিছিলে। আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱে এই মুখা শিল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিলে সংগীত নাটক একাডেমীৰ যোগেদি। আৰু সেই সভাগতে প্ৰথম চামগুৰি সত্ৰলৈ আহিছিলে। আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম পুষ্পকান্ত দেৱগোস্বামী হৈছিলে। তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে। 13 চনত পাইছিলে প্ৰণৱ বৰুৱা শিল্পী বঁটা। আৰু তেতিয়াৰ পৰাই বিশ্বৰ লোক আহিবলৈ ল'লে মাজুলী মুখা শিল্প চাবলৈ। তিনিখন মেইন সত্ৰ, গড়মূৰ, আউনীআটী আৰু দক্ষিণপাট সত্ৰ বুলি ক'লে সকলোৱে চিনি পায়। কিন্তু এই চামগুৰি সত্ৰখন আচলতে খুব মানে কি মানুহে যদিও জানে, মানুহে ইয়ালৈ হেৰিটো অলপ কম হোৱা দেখা যায়। মানে যিসকল পৰ্যটন কৰিবলৈ আহে, মানে পৰ্যটকসকল অলপ কম হোৱা দেখিবলৈ পোৱা যায়। এইকেইটা দিনতহে কমি আছে। আৰু এই আৰু নৱেম্বৰৰ পৰা আপোনাৰ একদম ইয়াত সোমাব নোৱাৰা হৈ যাব। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈ। কাৰণ এই বাৰিষা ছিজনটোত অলপ কমি যায়। কাৰণ আমাৰ ইয়াতে বুলি নহয়, কাজিৰঙা বন্ধ হৈ যায়। ফৰেইনাৰবিলাক আহে কাজিৰঙা চাবলৈ। কাজিৰঙা চাবলৈ মাজুলী যাব, মাজুলী অৰুণাচল জিৰ' এইবিলাক যাব। গতিকে এটা লাইনত আহে। কাজিৰঙাও খুলিব, লগতে মাজুলী চামগুৰি সত্ৰ মুখা শিল্প বিশ্বৰ লোক আহিব চাবলৈ। এতিয়াতো আপোনালোকে গম পালে। আৰু এইবিলাক যে মুখাবিলাক বনোৱা হৈছে, এইবিলাক মুখাটো আচলতে আপোনাৰ যি টি মুখা নহয়। আপোনালোকে যদি ভাবে যে কিবা এনেই মুখা এখন বনাইছে, তেনেকুৱা নহয়। আচলতে প্ৰতিটো মুখাৰ এটা মানে বৈশিষ্ট্য আছে। ইয়াত আপোনালোকে যদি চাই প্ৰতি এটা যিমান সৰুৰ পৰা ডাঙৰলৈ যিমান মুখা দেখে, প্ৰতিটো মুখাৰ আচলতে প্ৰতিখন মুখাৰ এটা বৈশিষ্ট্য আছে, প্ৰতিটো মুখাৰ এটা নাম আছে। গতিকে এই মুখাবিলাক আচলতে কোনে বনায়? এতিয়া আমিয়ে বনাওঁ, আমাৰ দাদাহঁত আছে, ষ্টুডেণ্ট আছে, সকলোৱে মিলি জুলি আমি এইবিলাক মুখা কলাটো সদায় চলাই থাকোঁ। আমাৰ এইটো কৰ্মশালা চলি থাকে। আৰু গতিকে আমাৰ এইবিলাক হ'ল বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ। কুমাৰ মাটি দি কাপোৰ মাৰোঁ, গৰু গোবৰেৰে চেহেৰা বনাওঁ, আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ। তাৰপিছত তাৰমানে এটা পৰ্যায়ক্ৰমে যায় মুখা কলাটো, 5টা পৰ্যায়।
এই মুখাকলাটো এই তেনেধৰণে আমাৰ গুৰুজনাৰ কৃপাত এই চলি আছে চামগুৰি। আৰু আপোনাৰ ভাল নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া হিচাপে মুখাকলাৰ লগতে জড়িত। মই যদিও আগতে মুখা শিল্প মানে এই চামগুৰি সত্ৰলৈ অহা নাছিলোঁ, বাকীকেইখন সত্ৰলৈ বাৰু আহিছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ এই চামগুৰি সত্ৰলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চামগুৰি সত্ৰ আচলতে গোটেইখিনি বস্তু আপোনালোকক যিমানখিনি আছে সকলোখিনি আচলতে একদম বিশদভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু কি আছে ইয়াত এই মুখা শিল্পৰ উপৰিও আৰু ইয়াত আমাৰ বিশেষকৈ মুখা শিল্পই আছে আৰু ৰাসটো হয়। ৰাসটো এটা বিখ্যাত। ৰাসটো হ'ল মাজুলী চামগুৰি সত্ৰ বুলি ক'লে ৰাসটো এটা ডাঙৰ পৰম্পৰা আছে। সেই পৰম্পৰা অনুসৰি এই মাজুলী চামগুৰি সত্ৰলৈ বহু দেশ বিদেশৰ পৰা আহে মাজুলী চামগুৰি ৰাস চাবলৈ। আমাৰ হ'ল গুৰুজনাৰ এতিয়া যিখিনি কেলিগোপাল নাটক হোৱা নাটকখন আমাৰ হয়, সেইকাৰণে আহে বিশেষকৈ চাবলৈ। এতিয়া আপোনালোকেতো গম পালেই এই চামগুৰি সত্ৰ কিহৰ কাৰণে বিখ্যাত, কিমান চনত স্থাপিত কৰিছিলে, আচলতে কোনে স্থাপন কৰিছিলে। কিছুমান সত্ৰ এনেকৈ ব্ৰহ্মপুত্ৰ পানীৰ কাৰণে এডোখৰৰ পৰা এডোখৰলৈ উঠি যাবলগীয়া কেইবাখনো সত্ৰ হৈছে। কেইবাখনো বুলি নহয়, বহুত গ'ল। বহুত গ'ল ন? প্ৰায় 70-80খন সত্ৰ আছিলে য'ত এতিয়া ব্ৰহ্মপুত্ৰ এতিয়া গৈ 33খনমানে আছে। গোটেই দুটা মৌজাত খতম, এটা আহঁতগুৰি মৌজা, এটা শালমৰা মৌজা। গোটেই দুটা মৌজাতে বহুত সত্ৰ আছিলে। সেই সত্ৰবিলাক বিভিন্ন দেশান্তৰ হ'বলগীয়া হ'ল বিভিন্ন জেগাত। এতিয়া এই চামগুৰি সত্ৰখন আগৰ ঠাইতে আছে। আমাৰ চামগুৰি সত্ৰ আমাৰো আচল প্ৰাচীন চামগুৰি বুলি এখন আছে বেলেগ তাৰ পৰা ইয়ালৈ অহা হ'লেও ইয়ালৈ অহা এতিয়া 100 বছৰ ওপৰ হৈ গৈছে। গতিকে আমাৰ 3খনমান আছে। এখন কলিয়াবৰ চামগুৰি, চামগুৰি প্ৰাচীন চামগুৰি, এখন নতুন চামগুৰি। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে মাজুলী সত্ৰত মানে মাজুলীতে পূজা বস্তুটো আচলতে নহয়, মাজুলীতে পূজা বস্তুটো নহয় আৰু সত্ৰতটো পূজা নহয়। ইয়াত আচলতে মানুহে ভক্তিভাৱেৰে আচলতে সেৱা কৰে আৰু মনৰ কামনা আচলতে পূৰ্ণ হ'বৰ কাৰণে তেওঁলোকৰ ওচৰত আশীৰ্বাদ বিচাৰে। এয়াই হ'ল চামগুৰি সত্ৰ। আৰু ভিতৰৰ ফালেও চাগে আছে এয়াই ন? ভিতৰৰ ফালে এৱাৰ্ড পাইছিলে সংগীত নাটক একাডেমী বঁটা 3 চনত। হয়, তেতিয়াই মুখা শিল্পটো বিখ্যাত হৈছিল, মই যে কৈছিলোঁ। এয়া APJ আব্দুল কালাম দেৱৰ লগত চক। ধন্যবাদ জনাইছোঁ আপোনালোকক গোটেইখিনি বুজাই দিলে তেওঁ। আৰু আপোনালোকে ইমান লাষ্টলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, চেনেলটোতো এটা ছাবস্ক্ৰাইব কৰি দিব। ভৱিষ্যতে যাতে এনেকৈ ভাল ভাল ভিডিঅ'সমূহ দেখাই থাকিবলৈ বা ভাল ভাল বস্তুবিলাক দেখাই থাকিবলৈ মই অনুপ্ৰাণিত হওঁ। আৰু এটা কথা, যদিহে আপোনালোকে ছাবস্ক্ৰাইব নকৰে কামবিলাক কৰিবলৈ মন নাযায় আচলতে। গতিকে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ একো নাযায়, ছাবস্ক্ৰাইবটো কৰি দিব।